Hello everyone, আজি আমি দুৰ্গা পূজা চাবলৈ যাম একদম হাজিকাছি উলাইছো আজি বহুত দিনৰ পিছত চাদৰ মেখেলা পিন্ধিছো খুব ফুটি লাগি আছে আৰু যিমান পাৰো ষ্টাইল মাৰিছো আৰু যিখিনি জানো এতিয়া 5টা বাজিলে আমি 6টা মানত গৈ পাম ই মোক কেতিয়া এনেকুৱা কানফুলি সানফুলি পিন্ধা দেখা নাই সেই কাৰণে সুই সুই চাই মা কৰে আৰু ইমান ডাঙৰ বিন্দিলা দেখা নাই প্ৰথমতে তো পিন্ধিব নিদিয়ে মোক খুলি দিয়ে তাৰ পিছত এতিয়া দেখি হল আৰু এডজাস্ট আমাৰ নাইলৰ এইবাৰ ফাৰ্স্ট পূজা যোৱা বছৰ হে পূজা পাইছিল যদিও যোৱা নহল মানে পূজা নাপাতিলে কোভিডৰ কাৰণে এইবাৰ হে কাৰণে তাৰ ফাৰ্স্ট পূজা পুৰা এক্সাইটেড হৈ আছো তাক পূজা দেখাবলৈ হিবা কেনেকুৱা কৰে আমি লগ পাম পূজাস্থলীত আমি পামে আৰু এই ঠাইখিনি মই অকমান দেখাই দিছো এইখিনিৰ নাম হল কৰ্ডোভা বুলি কয় মেম্ফিছত যিমান ভাৰতীয় মানুহ আছে তাৰ বেছি সংখ্যক মানুহে ইয়াতে কৰ্ডোভাত থাকে আৰু সেই কাৰণে পূজাখনো ইয়াতেই হৈছে আৰু মই ইণ্ডিয়া মাৰ্কেট বুলি কওঁ যে ইণ্ডিয়া মাৰ্কেটো এইটো ফালেই আছে আমি আহি পালো পূজাত এতিয়া মানুহ বেছি নাই কোভিড হোৱাৰ আগৰ যিখন পূজা আছিলে এখন পূজাত যে বহুত মানুহ হৈছিলে মই তাৰ ফটো দিম তেতিয়া গম পাব কেনেকুৱা মানুহ হৈছিলে একদম আমাৰ তাত পূজা চোৱা যেন লাগিছিলে দেখিলে নহয় যোৱা বছৰ কিমান মানুহ আৰু এই বছৰ এয়া খালি চকী এজন দুজন মানুহ নমনি দিয়া তুমি কি আছে পূজাখনত দেখাই দিছো মই অলপ এয়া মানুহে ইয়াতে সেৱা কৰে আৰু এয়া ফুট দিয়ে তাৰপিছত শংখ আছে এয়া ফলমূল আছে শুকান ফলমূলো আছে তাৰপিছত গাখীৰ আছে ঘি দৈ এয়া অঞ্জলি দিয়াৰ কাৰণে ফুলৰ এখন ট্ৰেখন এইখন এই কাঁহীখন যে বজায় ঢাক বুলি কয় নেকি এয়াই আৰু একে সবতে পূজা মানে একে এতিয়া হে পূজা ফিলটো আহিছে গান চান লগাই দিছে নহলে তেতিয়াৰ পৰা একদম শান্ত পৰিৱেশ পূজা যেনে লগা নাছিল প্ৰথমবাৰ পূজা চাব আহোতে খাবলে বহিব কাৰণে এখন চকী বিচাৰি পোৱা নাছিল আৰু এইবাৰ এনেকে পৰি আছে খালি চকীবিলাক কৰোনা মাতাৰ কৃপাত এইবাৰ চকী হলাই যুতে মন্ততে বহিব পাৰো চাৰিও পিনে চকী আমি আৰু বেছি দেৰি নকৰো যাও ৰাতি হৈছে আমাৰ দূৰো হয় 1 ঘণ্টামান লাগিব ইয়াৰ পৰা যাওঁতে এতিয়া গান বাজি আছে ই বেয়া নাচি আছে ডান্স কৰি দিয়া আমি অসমৰ মানুহ লগ পালো কথা পাতিলো ভাল লাগিল
এইবাৰ মানুহ বহুত কম কোভিডৰ কাৰণে দুপৰীয়া হৈছিল বুলি কৈছে এতিয়া আৰু কম ৰাতিৰ কাৰণে কালি আকৌ আছে যদি চাওঁ মিলে আহিম নহ'লে আৰু আজি আৰু এবাৰ কৰি গ'লো আমি ওলাই আহিলো পূজা মণ্ডপৰ পৰা এতিয়া ঘৰলৈ যাম আজি খুব ঠাণ্ডা 10-11 ডিগ্ৰী মান আছে চাগে আমি আহি গলো এতিয়া চাহ খাও ইন্ডিয়া মাৰ্কেটৰ পৰা পূজা বুলিনো কি খাম এই কাজু বৰফি লৈ আহিছো কাজু বৰফিকে খাম আৰু কাজু বৰফি আৰু চাহ ঠিক আছে মোৰ নেক্সট ব্লগত আকৌ লগ পাম যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কেনেকুৱা পালে কমেন্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো যে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম মোৰ নেক্সট ব্লগত তেতিয়ালৈকে বাই